গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৰে ভাল আৰু ভালে থকাটোৱে কামনা কৰিছোঁ। সকলো ভালে কুশলে থাকক, সুস্থ থাকক। তেন্তে আহকচোন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি হৈছে 30 আগষ্টৰ ৰাখী বন্ধন। ৰাখী বন্ধনৰ সকলো ভাই ভনীকে বহুত শুভেচ্ছা। আৰু আমাৰ বাৰু ৰাখী পিন্ধাবলৈ দাদাও নাই ওচৰত, দাদাই কামত ব্যস্ত হৈ আছে, আহিব পৰা নাই। দাদালৈও বহুত ৰাখী বন্ধনৰ শুভেচ্ছা থাকিল। অকল ভাই বুলিয়ে নহয়, দাদা বুলিয়ে নহয়, মোৰ ওপৰত বাইদেউ আছে, বাইদেউকো ৰাখী বন্ধনৰ বহুত শুভেচ্ছা। সুস্থ থাকক, সবল থাকক আৰু সদায় যাতে মিলিজুলি থাকিব পাৰোঁ আমি তাৰে কামনা কৰিছোঁ। আজিৰ ভিডিঅ'টো একদম মজা হ'বলৈ গৈ আছে। আৰু এইকেইদিনটো মানে বৰষুণতে গ'ল দিনকেইটা, এসপ্তাহ কণ্টিনিউ। আৰু আজি চাওক বতৰ একদম ধুনীয়া, ফৰকাল বতাহ বলি আছে একদম ধুনীয়াকৈ। এয়া চাওক আজি আৰু কি ৰ'দ, চকু মেলিব নোৱাৰা ৰ'দ। আজিৰ দিনটোৰ ব্যস্ততা আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম অকণমান। আজি মাও নাথাকে, মাও মিটিঙত যাব। আজিৰ দিনত বনোৱা মিলোৱা মোৰ কি বনাওঁ কি কৰোঁ আপোনালোককো দেখুৱাম বাৰু। ঘৰত থাকিলে ব্যস্ততা বহুত কিবাকিবিৰে মানে দিনটো পাৰ হৈ যায়। আপোনালোককো দেখুৱাওঁ, প্ৰত্যেক দিনেইতো আমাৰ ব্যস্ততা চলিয়ে থাকে কিবা নহয় কিবা কামত। আজি চলি আছে ফাৰ্মত চাফাই অভিযান। এয়া চাওক মই নিব আহিছোঁ পানী পিয়াহ লাগিছে, পানী খাব, ঠাণ্ডা পানী লৈ আনোগৈ। মানে মুৰ্গী যোৱাৰ পিছতো এটা দিনো ৰেষ্ট নাথাকে, যোৱাৰ পিছতে আকৌ চাফ চিকুণ কৰিব হয়। মাত্ৰ মাজত 15 দিন সময় মানে ৰেষ্ট থাকে আৰু সেইকেইটা দিনতে মানে চাফা চুফা সকলো হৈ যাব লাগিব। পানী নিব আহিছোঁ যেতিয়া এবাৰ পাকঘৰৰ পিনেও সোমাই যাওঁ, কাৰণ আজি দিনৰ আইটেমটো কি হ'ব মানে আপোনালোকক দেখুৱাই দিওঁ এবাৰ। আজি দিনৰ আইটেম হ'ব ৰুটি আৰু মটৰৰ ঘুগুনি। একচুৱেলি এই ৰুটিৰ আইটেমটো ৰাতিপুৱাই আছিলে, কিন্তু মই কালি ৰাতি 8:30 শুই থাকিলোঁ, একদম গমেই নাপালোঁ। মটৰ ভিজাবলৈ কৈছিল, পাহৰি থাকিলোঁ। গতিকে ৰুটিৰ আইটেমটো হ'ব দিনত, মই বনাম। আৰু এতিয়া লৈ লৈছোঁ মই এয়া দুটা পানীৰ বটল, লৈ লৈছোঁ, নহ'লে পিয়াহত থাকেতো। এজনে খাই থাকিলে এজনে ৰখি থাকিব লাগে, সেইকাৰণে মিষ্টাৰক এটা দিম, দেউতাক এটা দিম। এনেকুৱা ৰ'দত বাৰু কাম কৰিবলৈ মন যায়নে? বৰষুণ দিলে কেৱল বৰষুণ, ৰ'দ দিলে আৰু মানে একদম মানে চকু মেলিব নোৱাৰা ৰ'দ দিয়ে। আৰু এয়া বোন গজি গৈছে, এইকেইদিন বৰষুণত চাফ চিকুণ হোৱা নাই। প্ৰত্যেক মাহতেই তাৰমানে ফাৰ্মৰ বেয়াটো আৰু মানে তলত পৰি থকা বালাবোৰ মানে পেলাব লগা হৈ যায়। ক'তো বাহিৰত নেপেলাই পিনে আমাৰ এয়া পিছপিনেই মানে পেলাই আছে, যাতে পোত খাই যায়। পুখুৰীটো অকণমান পোত গ'ল। ফাৰ্মৰ বালা মাটিটো সেইদিনা মামাহঁতৰ ঘৰত যাওঁতে মই কিবা আনিছিলোঁ, ফুলৰ পুলি মাহীৰ ঘৰৰ পৰা লৈ আনিছিলোঁ। এইটো অশোকা ফুল বুলি কয় নেকি, সৰু জাতটো আনিছোঁ। আৰু এয়া 1000 বুলিয়ে কয় নে কি বুলিয়ে কয় নাজানো। এইটো ৰঙা ফুল ফুলে, এইটোৰে পুলি হয়। ইয়াতে লাইন বাই লাইন ৰুই দিছোঁ, অকণমান ডাঙৰ হ'লে বাৰু চেপত ৰাখি দিয়া যাব। আৰু এটা বস্তু দেখুৱাওঁ আপোনালোকক, মায়ে মানে মিটিঙত যাওঁতে কাৰোবাৰ ঘৰৰ পৰা আনিছিলে। এয়া ফুলটো কি নামটো নাজানো, ধুনীয়াকৈ 3টা ফুলি আছে। এতিয়া অকণমান টাইম এনে থাকিব লাগিব। এনে থকা সময়খিনি মই দিনৰ যোগাৰৰ কাৰণে অকণমান মছলা পাতি ৰেডি কৰি থৈ দিওঁ। আৰু মই মানে এইডাল য'তেই যাওঁ তাতেই হাতত লৈ ফুৰাওঁ, য'তেই প্ৰয়োজন হয় মই মানে তাতেই ফিটিং কৰি দিওঁ মোবাইলটো। দিনৰ যোগাৰখিনিৰ কাৰণে মই অকণমান মছলা পাতি, পিঁয়াজ, আলু চালু কাটি থৈ দিওঁ, অকণমান বনোৱাত সহজ হ'ব। যিহেতু মাও নাথাকে, মা মিটিঙত যাব। মাক তথাপিও আটাখিনি মাৰি থৈ যাব দিম, কাৰণ মই মাৰিলে দেউতাই খাব নোৱাৰিব, বহুত টান হ'ব ৰুটিকেইখন। এয়া লৈ লৈছোঁ আদা, নহৰু, আলু, পিঁয়াজ, এইখিনি কাটি কুটি ৰেডি কৰি থৈ দিওঁ, তেতিয়া বনোৱাতে অকণমান সহজ হ'বগৈ। এইটো এটা স্কোৱাচ দি দিম, আৰু 2টা সৰু মূলা আছে, এইকেইটা দি দিম।
মাৰ টোপনি আহি গৈছিলে, জগাই থৈ আহিলোঁ। 11টাৰ পৰা মিটিং আছে। কালি মানে মাহঁতে গধূলি 4টামান বজাত হৰে কৃষ্ণ মন্দিৰত গৈছিলে। তো আহি পাওঁতে অকণমান ৰাতি হৈছে, টোপনিটো ইমান ঠিক হোৱা নাই। তো মানে শুই দিওঁতে টোপনি আহি গ'ল। তো দেউতাই কাম চাম কৰি গা ধুই আহিছে। এতিয়া অকণমান চাহ খাব, চাহটো দি লওঁ, ময়ো খাওঁ অলপমান একেলগে। আৰু ইমান গৰম, মানে চুলি তুলি মই একদম গাঁঠি লৈছোঁ। আজি মানে গৰমৰ সীমাপাৰ কৰি দিছে। মই অকল নাস্তা খাম, চাহ নাখাওঁ। দেউতাৰ কাৰণে অকণমান চেনি দি দিওঁ। কাম কৰি আহিছেতো, এনাৰ্জিটো লাগিব। টাইম হৈ গ'ল, 12টা বাজিল। এতিয়া মই এটাকৈ বহাই দিওঁ, কাৰণ মটৰকেইটা সিজিব লাগিব। আকৌ মটৰ সিজা হ'লে অকণমান ওলাই ঠাণ্ডা হ'ব দিব লাগিব। আটাও মাৰিব আছে। যিহেতু আটা ময়ে মাৰিব লাগিব, অকণমান লাহে ধীৰে ঢিলা হোৱাকৈ মাৰিব লাগিব। এতিয়া মই এটাকৈ বহাই দিওঁ। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, বহুত ভাল লাগিব। আজি গধূলি অকণমান ওলাইও যাম, কিন্তু ক'ত যাম আপোনালোকক দেখুৱাম নিশ্চয়। পোনপ্ৰথমে মই মটৰখিনি ভালকৈ ধুই লৈছোঁ, আৰু তাত যিখিনি চব্জি মিক্স দিম সেইখিনিও ভালকৈ ধুই লৈছোঁ। মটৰখিনি বহোৱাৰ আগত অকণমান নিমখ দি লৈছোঁ, যাতে বইলতে নিমখটো মটৰত সোমাই ৰৈ যায়। মটৰখিনি যিহেতুকে সিজিবলৈ অকণমান টাইম লাগিব, সেইবাবে ভাবিছোঁ মই আটাখিনিকে মাৰি লওঁ। সেইবাবে অকণমান গৰম পানী বহুৱাই দিছোঁ। গৰম পানীৰে আটাটো মাৰিলে বহুত কোমল হয়। মাও যিহেতুকে গৰম পানীৰে মাৰে, ময়ো গৰম পানীয়ে কৰি লৈছোঁ। আৰু পানীখিনি গৰম হোৱালৈ মই মছলাখিনি যোগাৰ কৰিছোঁ। পিঁয়াজখিনি কাটিয়ে থৈ দিলোঁ। মছলাৰ পেষ্টটো তৈয়াৰ কৰিবলৈ মই লৈছোঁ কেইটামান ৰঙা শুকান জলকীয়া, অকণমান গোটা জিৰা, কেইটামান ইলাইচি গুটি আৰু কেইটামান জালুক গুটি, যিহেতুকে আদাও আছে অকণমানকৈ লৈছোঁ। কেইটামান জাব্ৰাং গুটিও লৈছোঁ, আৰু একদম সামান্য এটা টুকুৰা ডালচেনি। এয়া মছলা ৰেডি হৈ গ'ল, আৰু গোন্ধটো ইমান ধুনীয়া হৈছে। মটৰখিনিও সিজিলে, 3টা চিটি দিছিলোঁ। আৰু এতিয়া মই আটাখিনি মাৰিলোঁ। বহুত গৰম লাগিছে, তাতে আকৌ পানীখিনিও বহুত উতলি গৈছে। হৈ গ'ল আটা মাৰা। এয়া এটা ৰোল বনাই থৈ দিছোঁ। তো এতিয়া মই এইখিনি 10-15 মিনিটমান ৰাখি থৈ দিম, যাতে আৰু অকণমান চফ্ট হয়। এইখিনি চফ্ট হোৱালৈ মই মটৰত ঘুগুনিখন বনাই উঠোঁ। মটৰকেইটা সিজি গ'ল যেনে পাইছোঁ, 3টা চিটি দিছিলোঁ। তো এতিয়া মই ঘুগুনিখন বহাই লওঁ। তো তাৰ বাবে বহাই দিছোঁ কেৰাহী। এতিয়া আৰু বনাই গৈ থাকিম। সকলো ৰেডি হৈ আছে। এতিয়া ঘুগুনিখিনিত গৰম পানী অকণমান কৰিছিলোঁ, যাতে সোনকালে হয়। ঠাণ্ডা পানী নিদিওঁ বাৰু মই, মানে ঘুগুনি বনালে। তো পানীখিনি আগে গৰম কৰি লৈছিলোঁ, এতিয়া মই দি দিলোঁ। এতিয়া এইখিনি অকণমান ভালকৈ উতলি থাকক। ঘুগুনিখন হৈ গ'ল ফাইনেলি। অকণমান জুলীয়াকৈ ৰাখি দিছোঁ, যিহেতুকে শুকান ৰুটি খোৱাৰ কথা। একদম ধুনীয়া গোন্ধাইছে, ইলাইচি, ডালচেনি। মই ঘামি গ'লোঁ পূৰা। তো বেছি দেৰি নকৰোঁ, আৰু ঘুগুনিখন যিহেতু হ'ল, ৰুটিকেইখনো বনাই থৈ দিওঁ। তেতিয়ালৈকে মাও আহি পাব, আৰু আহি পালে একেলগে খাম। আৰু যদি দেৰি হয় আমি 3টা খাই উঠিম, মালৈকে বাঢ়ি থৈ দিম। ৰুটিৰ কাৰণে বহাই দিম তাৱাখন। ৰুটি বনাই থকাৰ মাজতে একাপ চাউল ধুই পটককৈ বহাই দিলোঁ। মা যিহেতুকে বাহিৰত গৈছে, আকৌ কিবা খাই আহিলে অভাৰ গেষ্ট্ৰিক হৈ যাব অকল ৰুটি খাই থাকিলে, সেইবাবে অকণমান চাউল ধুই বহাই দিলোঁ। আমাৰ কাৰণে তেল দিয়া ৰুটি বনাই, দেউতাৰ কাৰণে একেবাৰে শেষত শুকান ৰুটি পুৰি দিছোঁ। মা আহি পাব বুলি অকণমান টাইম ৰখিলোঁ। তো বহুত দেৰি হৈ গ'ল। এতিয়া আমি তিনিওটাই খাবলৈ লৈছোঁ। তো খাই লৈ উঠি লগ পাম আকৌ।
খোৱা হৈ গ'ল, মা আহি নাপালে। আমি দেউতা মই মিষ্টাৰ একেলগে খাই উঠিলোঁ। মাৰখিনি সাজি থৈ দিছোঁ। এতিয়া অকণমান জিৰাই লওঁ, গধূলিকৈ অকণমান ওলাই যাম। পিছে ক'ত যাম আপোনালোকক একদম গধূলিকেই জনাম। যেতিয়া গৈ থাকোঁ তেন্তে ভিডিঅ'টো একদম কণ্টিনিউ চাই থাকিব। আমি আহিছোঁ ৰঙিয়ালৈ। ৰঙিয়াত জোলন যাত্ৰা হৈ আছে। সেয়াই আৰু এক প্ৰকাৰ ৰাসৰ দৰেই লাগে। কৃষ্ণৰে পূজা কৰা হয়, গোটেই কৃষ্ণৰে মানে কাহিনীটো মূৰ্তিটো সজাই থোৱা আছে আৰু আপোনালোকক নিশ্চয় দেখুৱাম। আগে গৈ লওঁ তাত। বহুত ভাল লাগি আছে তাত গৈ অকণমান চাওঁ মেলা চেলা কেনেকুৱা হৈ আছে। আজি লাষ্ট বুলিও শুনিছোঁ, সেইকাৰণে আজি ওলাই আহিলোঁ। গৈ লওঁ, আপোনালোককো দেখুৱাম, চাই থাকক ভিডিঅ'টো। আহি পালোঁ আৰু আহি পাই এয়া গেটখন ইমান ধুনীয়াকৈ লাইটেৰে সজাই থোৱা আছে। মানুহৰ কিছু ভিৰ হ'ব ধৰিছেই বাৰু। তেন্তে ব'লকচোন আপোনালোককো এবাৰ ভিতৰ ভাগ দেখুৱাওঁ। আৰু এয়া আমি কিছু পোহৰ থাকোঁতেই আহিলোঁ বাৰু। মানুহৰ ভিৰ নহওঁতেই অকণমান ঘূৰি পাকি চাই লওঁ। এয়া পানীও হৈছে একদম বোকা বোকা চাৰিওপিনে। যিহেতুকে দুখন ফিল্ডত মেলাখন হৈছে, অকণমান ঘূৰি পাকি চাই আহিলোঁ। আৰু এতিয়া আমি অকণমান খাবলৈ সোমাইছোঁ পাপৰি চাট। আহিলে মানে কিবাটো খোৱা যাবই আৰু এয়া আশে পাশে দোকানবোৰ, কাপোৰৰ দোকান, মণিহাৰী দোকান। এয়া লৈ ল'লোঁ পাপৰি চাট, এতিয়া খাই লওঁ আৰু। আমি ওলাই আহিলোঁ মেলাৰ পৰা আৰু এতিয়া গৈ আছোঁ মেইন মন্দিৰটোলৈ, য'ত মানে মূৰ্তি সজাই থোৱা আছে একদম ৰাসৰ দৰেই আৰু। তেন্তে ব'লকচোন আপোনালোককো দেখুৱাওঁ এবাৰ। হৈ গ'ল আমাৰ ঝুলন যাত্ৰা চোৱা। এতিয়া আৰু ঘৰলৈ যাওঁ, বেছি ৰাতি নকৰোঁ, বহুত সোনকালে আহিছিলোঁ। আৰু ঘৰলৈ যোৱাৰ আগত অকণমান কিবা লৈ লওঁ ঘৰলৈকে। এয়া লৈ ল'লোঁ হাতত জিলাপি আৰু নিমকি, আৰু এয়া লৈ ল'লোঁ টিকলাৰ কাৰণে দুটামান খেলা বস্তু, সি খেলি বহুত ভাল পাব। তেন্তে এতিয়া ঘৰলৈ গৈ থাকোঁ। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ ইমানখিনিয়েই। বাই বাই, গুড নাইট।